हेलो फ्रेंड्स आपनालोक सकलोके मोर अभिजित नरह यूट्यूब चेनेलলৈ स्वागतम জনাইছো आपनालोकলৈ মই আজি এনে এটি ভিডিও লৈ আহিছো যেটি ভিডিও নেকি आपनालोকক সঁচাকে উপকৃত কৰিব আজিৰ ভিডিওটি হৈছে आपनालोকৰ যদি মাটিৰ পট্টা অনলাইনত চাব বিচাৰে তেতিয়া হলে आपनालोকে কোনো টেনচন লব নালাগে মই आपनालोকক গোটেই প্ৰচেছটো কোড কেনেকৈ কি ধৰণে চাব পৰা যায় গোটেই ডিটেইলছত आपनालोকক দেখুৱাৰ কাৰণে চেষ্টা কৰিম आपनालोকে গতিকে ভিডিওটো স্কিপ নকৰাকৈ হেকলৈকে চাই থাকিব আৰু এইখিনিতে আপোনালোকক মোৰ সৰুটি ৰিকুৱেষ্ট আপোনালোকে যদি মোৰ ভিডিও চাই ভাল লাগিল তেতিয়া হলে লাইক কমেন্ট শেয়াৰ লগতে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব যাতে মোৰ ভিডিও আপলোডৰ নটিফিকেশন আপোনালোকৰ তালৈ যায় আৰু আপোনালোকে মোৰ ভিডিও প্ৰথমতে চাব পৰা যায় গতিকে ভিডিওটো বেছি দেৰি নকৰাকৈ আৰম্ভ কৰো বলক আপোনালোকে পোন প্ৰথমতে নিজৰ মোবাইলত আপোনালোকে যদি নিজৰ মোবাইলত কৰে তেতিয়া হলে আপোনালোকৰ মোবাইলত গুগলত নহলিও ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰি লব মই এতিয়া গুগলতে যাওঁ গুগলত গৈ পেলাই আপোনালোকে টাইপ কৰিব ধৰিত্ৰী আসাম বুলি মই সাৰ্চ টাইপ কৰি দিছো ধৰিত্ৰী আসাম ইয়াতে আহি গৈছে মই টাচ কৰি দিছো টাচ কৰি দিয়াৰ পাছত আপোনালোকে দেখিব তাতে এটা ইন্টাৰফেস ওপেন হৈছে ধৰিত্ৰী সাৰ্ভিসেস ফৰ সিটিজেন ৰেভিনিউ ইয়াতে আপোনালোকে টাচ কৰি দিব টাচ কৰি দিয়াৰ পাছতে অলপ তাৰ পাছতে ইন্টাৰফেস এটা ওপেন হ'ব ইয়াতে আৰু আপোনালোকৰ ডিস্ট্ৰিক্ট শো কৰিব ইয়াতে আপোনালোকে নিজৰ ডিস্ট্ৰিক্ট তাৰ মানে যেটো ডিস্ট্ৰিক্টৰ হয় আপোনালোকে সেই নিজৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰি লব মই ইয়াৰ নিজৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰি লৈছো সিলেক্ট কৰাৰ পাছতে ইয়াতে সাৰ্কেল অফিস তাৰ মানে চক্ৰ আপোনালোকৰ নিজৰ চক্ৰটো ইয়াতে সিলেক্ট কৰি লব মই সিলেক্ট কৰি লৈছো সিলেক্ট কৰিলো সিলেক্ট কৰাৰ পাছতে গাঁও বা ভিলেজ চহৰ টাউন তেনেকে অপচন শো কৰিব আৰু আপোনালোকে নিজৰ এৰিয়া তো তাৰ মানে গাঁওখন সিলেক্ট কৰি লব লাগিব মই নিজৰ গাঁওখনক সিলেক্ট কৰি লৈছো সিলেক্ট কৰাৰ পাছতে ইয়াতে আপোনালোকক এটা অপচন শো কৰিব সাৰ্চ বাই ডাক নাম্বাৰ সাৰ্চ বাই পট্টা নাম্বাৰ সাৰ্চ বাই পট্টাদাৰ নেম তাৰ মানে আপোনালোকে ডাক নাম্বাৰ জৰিয়তেও সাৰ্চ কৰি লব পাৰে নাই নহলে পট্টা নাম্বাৰ জৰিয়তে আপোনালোকে সাৰ্চ কৰি লব পাৰে নহলে আপোনালোকে পট্টাদাৰৰ নামত সাৰ্চ কৰিব পৰা যায় মই ইয়াতে ডাইৰেক্ট সাৰ্চ বাই ডাক নাম্বাৰত ক্লিক কৰিছো টাচ কৰিছো ইয়াৰ পাছতে এটা ক্যাপচা আহি গৈছে ক্যাপচা আপোনালোকে ইয়াতে ক্যাপচাটো এন্টাৰ কৰিব মই ক্যাপচা এন্টাৰ কৰি দিছো ক্যাপচা এন্টাৰ কৰিলো ক্যাপচা এন্টাৰ কৰিলো তাৰ পাছতে নিজৰ ডাক নাম্বাৰ মই এন্টাৰ কৰি দিছো এন্টাৰ কৰাৰ পাছতে আপোনালোকে ইয়াত দেখিব সাৰ্চ বুলি এটা অপচন আছে এই সাৰ্চ বোলা অপচনত আপোনালোকে টাচ কৰিব ইয়াত মই টাচ কৰি দিলো মোবাইল কাৰণে আপোনালোকে যদি কম্পিউটাৰত বা ল্যাপটপত কৰি আছে তেতিয়া হলে আপোনালোকে ক্লিক কৰি দিব টাচ কৰি দিলো টাচ কৰাৰ পাছতে এটা তলতে এটা অপচন আহি যাব ইয়াতে আপোনালোকে এই সৰু দাগত টাচ কৰি দিব টাচ কৰাৰ পাছতে ইয়াতে সি জমডিত আপোনালোকে ক্লিক কৰিব মই ক্লিক কৰি দিলো ক্লিক কৰাৰ পাছতে আপোনালোকৰ গোটেই ডিটেইলছটো আহি পৰিব ইয়াতে চাওক ধুনিয়াকৈ নিজৰ মাটিৰ ডিটেইলছ ওলাই গৈছে গতিকে আপোনালোকে কোনো টেনচন নলোৱাকৈ এনেকৈ নিজৰ মাটি গোটেই ডিটেইলছটো চাব পৰা যায় গতিকে আজিলৈ ইমানতে সামৰণি মাৰিছো আপোনালোকে ভিডিওটো চাই কেনে পালে কমেন্ট বক্সত কমেন্ট কৰিবলৈ নাপাহৰিব ঠিক আছে তেতিয়াহলে